थांनाय 13 मेयाव रुंसारि जालांनाय पद्मश्री डॉक्टर बिरुबाला राभानि गोजोन जिउमानि थाखाय आलारि बाथि फोजोंनानै दिनै कक्राझार सोहोरनि गथ'सा पार्कआव आरज गाबदों मिरु आइजो गांखं इउपिपिएलनि बानजायनायाव। खोमसि फोथायनायनि हेंथायै गोख्रोङै जुजिनाय मेंनो रोङै समाज सिबियारि पद्मश्री डॉक्टर बिरुबाला राभा बिथाङा थांनाय मे दाननि 13 अक्ट'आव फुंबिलिनि 9:23 रिंगायाव रुंसारि जालांदोंमोन। भारत हादोराव खोमसि फोथायनाय आरो दायना फोथायनानै बुथारलायनायनि हेंथायै बिथाङा मिशन बिरुबाला मुंनि मोनसे गौथुम दानानै समाजाव गोख्रों सांग्रांथि लाबोदोंमोन। आसाम सरकारा 2015 मायथाइयाव दायना बुथारनाय होबथानाय आरो रैखाथि आयेन आजावनायावबो पद्मश्री डॉक्टर बिरुबाला राभा बिथाङा गोख्रों बिफाव लादोंमोन। बेनिखायनो भारत सरकारा बिथांनो 2021 मायथाइयाव नोगोरारि पद्मश्री बान्था मान बावदोंमोन। खोमसि फोथायनायनि हेंथायै दुलाराय बर' फरायसा आफादा गोबां हाबाफारियाव बिथांजों लोगोआव ज' हाबा मावबोदोंमोन। सुबुं समाजाव बिथांनि रुजुजायै बिहोमाखौ बरायनानै दिनै बिथांनि गोजोन जिउमानि थाखाय कक्राझार सोहोरनि गथ'सा पार्कआव आरज गाबदों। যেতিয়া মই এজন সামাজিক কৰ্মী আছিলোঁ, বিৰুবালা বাইদেউ লগত কাম কৰাৰ এটা সৌভাগ্য হৈছিল। তেখেতৰ মিছন বিৰুবালা মিছন আমাৰ ডক্টৰ নত্যবিদ দাস তেখেতসকলে আছিলে আৰু তেখেতৰ টিম আছিলে। তেখেতসকলৰ লগত কাম কৰাৰ আমাৰ সুযোগ হৈছিলে। কোকৰাঝাৰত তেখেতৰ যি কৰ্মৰাজি ডাইনী প্ৰথা বা অন্ধবিশ্বাসীৰ বিৰুদ্ধে যে যুঁজ তেখেতে দিছিলে, গোটেই অসম বুলি নহয় গোটেই ভাৰতত তেখেতৰ কাম যি আছে এইটো সকলোকে অনুপ্ৰাণিত কৰিছিলে। আমাৰ ক'বলৈ গ'লে আমি গোটেই আমাৰ বড়োলেণ্ড অঞ্চলত তেখেতে প্ৰত্যেকটো অঞ্চলত গৈ পেলাই প্ৰত্যেকটো গাঁওবিলাকত গৈ পেলাই ডাইনী হত্যা ডাইনী বিশ্বাসৰ বিৰুদ্ধে তেখেতে সজাগতা আনিবলৈ আপ্ৰাণ চেষ্টা চলাইছিল। আৰু আজি যে তেখেতে আমাক এৰি পেলাই এই ইহ সংসাৰ এৰি পেলাই তেখেতে স্বৰ্গবাসী হৈ গ'ল, আমি বহুত দুখ পাইছোঁ, আমি মৰ্মাহত হৈছোঁ। আৰু তেখেতৰ যে কাম তেখেতৰ যে কণ্ট্ৰিবিউশ্যন সমাজত যি অৰিহণা তেখেতে যোগাই গ'ল, হাজাৰ হাজাৰ মানুহক ডাইনা বুলি মিছাকৈ ডাইনা বুলি তেনেকুৱা সজায়। ডাইনা বুলি একো বস্তু নাই, ডাইনী বুলি কোনো বস্তুৱে নাই আমাৰ সমাজত। কিন্তু কিছু ষড়যন্ত্ৰৰ বলি হৈ সমাজৰ যি কুসংস্কাৰ আনচাইণ্টিফিক এটা যে বিলিফ আৰু এইটো এটা যে অন্ধবিশ্বাস হয়, ইয়াৰ কাৰণে কিমান হাজাৰ মানুহ বলি হ'ব লগা হ'ল। এই যে হত্যাৰ বলি হ'ব লগা হ'ল, ইয়াক হাজাৰ হাজাৰ মানুহক বিৰুবালা বাইদেৱে বচাইছিলে। আৰু তেখেতৰ আপ্ৰাণ চেষ্টাতে অসম চৰকাৰে এটা এণ্টি উইচ হাণ্ট এটা ল 2015-16 চনত আমাৰ অসম চৰকাৰে এটা কাৰা এটা আইন আমাৰ এছেম্বলিত পাছ কৰিছিলে। এই আইন হোৱাৰ পিছত বহুখিনি যে অন্ধবিশ্বাস আৰু ডাইনী হত্যাৰ যে বলি হ'ব লগা হ'ল বা টাৰ্গেট হ'ব লগা হ'ল, তেখেতসকলে অলপ সকাহ পাইছে। আৰু এইটো একমাত্ৰ বিৰুবালা বাইদেউৰ কাৰণে সম্ভৱপৰ হৈ পৰিছে। আপোনালোকে জানে তেখেতে বহুত সৰু গাঁও গোৱালপাৰা জিলাত আগিয়াৰ ওচৰত বহুত সৰু এখন গাঁৱত তেখেতে জন্মগ্ৰহণ কৰিছে। আমি তেখেতৰ ঘৰত গৈছিলোঁ, খানাও খাইছোঁ তেখেতৰ ঘৰত। তেখেতৰ হাতত ঘৰৰ ভিতৰতে কিবাত বহি মাটিত বহি পেলাই এতিয়াও মনত আছে, বহুত ভাল খানা তেখেতে খুৱাইছিল আমাক। আমাৰ আজিৰ কেবিনেট মন্ত্ৰী ইউ জি ব্ৰহ্ম ডাঙৰীয়াও আমাৰ লগত আছিলে। আমি যেতিয়া ছলজাৰ অফ হিউমেনিটি উপেন্দ্ৰনাথ ব্ৰহ্ম এৱাৰ্ড যে আমি দিব বিচাৰিছিলোঁ, তেতিয়া তেখেতৰ ঘৰত যোৱা হৈছিল। আৰু বহুত দুখ লগা কথা, আমি যেতিয়া এই এৱাৰ্ড যে উপেন্দ্ৰনাথ ব্ৰহ্ম ছলজাৰ অফ হিউমেনিটি এৱাৰ্ডটো দিবলৈ আমি সিদ্ধান্ত লৈছিলোঁ, তেতিয়া তেখেতৰ জীৱনীৰ বিষয়ে কিবা লেখনি আছে নেকি এইটো আমি বিচাৰিছিলোঁ। কিন্তু আমি এক পেজ আধা পেজ এটা পেৰাগ্ৰাফো পোৱা নাছিলোঁ। তো ইমান যে তেখেতে সমাজৰ কাৰণে অৰিহণা যোগালে, ইমান সাহসী কাম কৰিলে যোনটো কোনেও কৰা নাছিল আগতে। তেখেতে এজন মহিলা হৈ পেলাই, এজন এজেড মহিলা হৈ পেলাই ইমান সাহসিকতাৰে তেখেতে যে কাম কৰিছিল, তাৰ ওপৰত আমাৰ কোনো লেখনি নাছিল। গতিকে আমি আমাৰ আজিৰ কোকৰাঝাৰ মিউনিচিপাল বৰ্ডৰ চেয়াৰপাৰ্চন প্ৰতিভা বাইদেউ আৰু মই দুইজনে মিলি পেলাই এটা বায়োগ্ৰাফি তেখেতৰ ওপৰত লিখিছিলোঁ, সৰু বায়োগ্ৰাফি। আমি ভাবিছিলোঁ পিছত এইটো এক্সপাণ্ড কৰিম। এতিয়া বহুত দুখৰ কথা, তেখেত আমাৰ লগত নাই। গতিকে ফাৰ্ষ্ট টাইম ইনফৰমেশ্যন হয়তো আমি
এইটো বায়োগ্ৰাফি এক্সপ্লেইন কৰিবলৈ তেখেতৰ পৰা নাপাম, কিন্তু তেখেতৰ টিমৰ পৰা তেখেতৰ পৰিয়ালৰ পৰা আমি ইনফৰমেশ্যনটো লৈ পেলাই এইটো বায়োগ্ৰাফি আমি এক্সপ্লেইন কৰিবলৈ চেষ্টা কৰিম। প্ৰথমতে ওম শান্তি ক'ব বিচাৰিছোঁ। আজি আমি UPPL উমেন্স উইঙৰ পৰা সেই মানে পদ্মশ্ৰী ডক্টৰ বিৰুবালা ৰাভা বাইদেউৰ নামত শ্ৰদ্ধাঞ্জলিৰ এই কাৰ্যসূচীটো ৰখা হৈছে। তো আমি চবেই গম পাওঁ পদ্মশ্ৰী ডক্টৰ বিৰুবালা ৰাভা বাইদেউ 12 তাৰিখ মে'ত আমাৰ সেই পৃথিৱীৰ পৰা শ্বি হেজ লেফ্ট ফৰ হাৰ হেভেনলি এবৰ্ড। আৰু আজি সেই প্ৰগ্ৰামটো আমি ইয়াত ৰাখিছোঁ বাইদেউৰ নামত শ্ৰদ্ধাঞ্জলি বা বাইদেউ যাতে মানে ভালে ভালে মানে থাকক, শান্তিৰে থাকক ভগৱানৰ ওচৰত। আৰু তেখেতৰ পৰিয়ালৰ কাৰণেও আমি প্ৰাৰ্থনা কৰিছোঁ, যাতে মানে কামনা কৰিছোঁ যাতে তেখেতৰ ভালে ভালে থাকে। আৰু আমি চবেই গম পাওঁ পদ্মশ্ৰী ডক্টৰ বিৰুবালা ৰাভা বাইদেউ এজন ক্ৰুচেডাৰ আছিলে। তেখেতে ডাইনী হত্যাৰ বিৰুদ্ধে মাত মাতিছিলে। আৰু আমি চবেই গম পাওঁ বহুতখিনি আমাৰ সেই অঞ্চলতো বহুতো এনেকুৱা গাঁও আছিল, এৰিয়া আছিল য'ত অন্ধ বিশ্বাস থকাৰ কাৰণে, ছুপাৰষ্টিচিয়াছ বিলিভ থকাৰ কাৰণে বহুমূল্য জীৱন একদম ক্ৰূৰতাৰে অন্যায়ভাৱে মৃত্যুৰ মুখেৰে ঠেলি দিয়া হৈছিলে। এইখিনি গাঁওবোৰত আমাৰ পদ্মশ্ৰী ডক্টৰ বিৰুবালা বাইদেউ ৰাভাই আহি পেলাই নিজৰ জ্ঞানৰ পোহৰেদি সজাগতা দিছে, প্ৰচেষ্টা কৰিছে তেখেতে যাতে আমাৰ সমাজত সেই অন্ধবিশ্বাসটো গুচাই দিবৰ কাৰণে তেখেতে বহুতখিনি মাত মাতিছে, কাম কৰিছে। আৰু সঁচা যদি আপুনি যদি ৰেকৰ্ডটো চাই বহুতখিনি অঞ্চলত য'ত য'ত মানে ডাইনী হত্যাৰ ঘটনাটো শুনিছিলে বাইদেৱে বিভিন্ন সংগঠনৰ লগত মিলি পেলাই এই সজাগতাটো দিয়াৰ কাৰণে চেষ্টা কৰিছিলে। মোৰো ভাগ্য ভাল আছিল বাইদেউৰ লগত, বাইদেউৰ নেতৃত্বত বিৰুবালা মিছনত কাম কৰাৰ সুবিধাটো পাইছোঁ। আমি গাঁৱে গাঁৱে গৈছোঁ। তো সেই এৱেৰনেছ প্ৰগ্ৰামবোৰত আমি বুজাই দিব চেষ্টা কৰিছোঁ গাঁওবোৰত যে ডাইনী হত্যা নিচিনা ছ'চিয়েল ইভিলটো আমাৰ সমাজৰ পৰা নাইকিয়া কৰি দিব লাগে। ইমান অন্যায়ভাৱে নিৰ্দয়ভাৱে কেনেকুৱা মানুহক মৃত্যুৰ মুখত ঠেলি দিয়া হয় সেইটো মানে খুবেই বেয়া লাগিছিলে। তো বাইদেউৰ সেই কামৰ কাৰণে সমাজে সন্মান দিলে। তেখেতক নোবেল পিচ প্ৰাইজ পোৱাৰ কাৰণেও মানে লিষ্টত পঠাই দিয়া হৈছিলে। আৰু তেখেতৰ ভাল কামৰ কাৰণে পদ্মশ্ৰী বঁটাটো পালে তেখেতে। আৰু তেখেতে নিজৰ জ্ঞানৰ পোহৰেদি সমাজত কাম ছ'লজাৰ অফ হিউমেনিটি এৱাৰ্ড, বডোফা ছ'লজাৰ অফ হিউমেনিটি এৱাৰ্ড বা বহুতখিনি এৱাৰ্ড তেখেতে পালে। আৰু আজি তেখেতে যি ৰাস্তা দেখুৱাই গৈছে সেই ৰাস্তাৰে আমি খোজকাঢ়িব লাগিব। আৰু তেখেতৰ বহুত ডাঙৰ ক্ৰুচিয়েল ৰোল আছিলে। তেখেতে ইনষ্ট্ৰুমেণ্টেল আছিলে যে অসম চৰকাৰক দাবী কৰিছিলে তেখেতে যে আমি ডাইনী হত্যা যাতে নহয়, ডাইনী হত্যাৰ নিচিনা প্ৰথাটো যাতে আমাৰ সমাজত নাথাকে, ইয়াৰ কাৰণে কাৰা আইন লাগিব। এই কাৰা আইনৰ মাজেদিহে আমি সমাজৰ পৰা এনেকুৱা খুব মানে হত্যা কৰাৰ পৰা আমি মানে বচাব পাৰিম। বহুত ভিক্টিমছ হৈ গৈছে, যাৰ কাৰণে মানে দুখীয়া ৰাইজে যাৰ কোনো দোষ নাই সিহঁতে ভিক্টিম হৈ পেলাই মৃত্যুৰ মুখত ঠেলি দিয়া হৈছিলে। তো সেইবোৰ যাতে নাইকিয়া হয় সেইকাৰণে তেখেতে বহুত ডিমাণ্ড কৰিছিলে সেইটো এটা কাৰা আইন আনিব লাগে। আৰু তেখেতৰ লিডাৰশ্বিপ আৰু নেতৃত্বতে মানে অসম চৰকাৰে কাৰা আইন পাছ কৰিলে 2015 প্ৰটেকশ্যন অফ এণ্ড প্ৰিভেনশ্যন অফ উইচ হাণ্ট এক্ট 2015 পাছ কৰাৰ পিছত অলপ হ'লেও আমি প্ৰায় যিখিনি এৰিয়াত যিখিনি অঞ্চলত ডাইনী হত্যাৰ সেই প্ৰথাটো চলিছিলে সেইটো লাহে লাহে নাইকিয়া হৈ গৈছে। তথাপিও আমাৰ বহুতখিনি কাম কৰিব লগা আছে। আৰু আমাৰ সদায় পদ্মশ্ৰী ডক্টৰ বিৰুবালা বাইদেউ ৰাভা যদিও তেখেতে আজি স্বৰ্গবাস হৈ গ'ল, কিন্তু তেখেতে দেখুওৱা ৰাস্তাটো আমি সদায় লৈ পেলাই আমি যুঁজিব লাগিব যাতে আমাৰ সমাজৰ পৰা এনেকুৱা ছ'চিয়েল ইভিল যাতে নাথাকে। আৰু তেখেতে মানে ইমান মানে তেখেতৰ ষ্টৰি বা জীৱন কাহিনীয়ে ইমান ইনস্পাইৰিং।
তেখেতৰ লগত বহি পেলাই মই সুবিধা পাইছিলোঁ সৰু বায়োগ্ৰাফিও লিখিছোঁ লিখি পেলাই মানে নিজকেও মই বহুত ইনস্পায়াৰ্ড ফিল কৰিছোঁ ইমান দুখীয়া ঘৰত গৰীব তেখেতে মানে MGNৰেগা জব কাৰ্ডত কাম কৰিও যেতিয়া সময় পায় আৰু ইমান চেলেঞ্জিং গাঁৱতেও তেখেতে চেলেঞ্জ কৰি পেলাই ওলাই পেলাই মানে মহিলাৰ কাৰণে কাম কৰিছে তেখেতে সেই নিজে কাপোৰ বনাই পেলাই বিক্ৰী কৰি পেলাই তেখেতে ছ'চিয়েল এক্টিভিষ্টৰ যিমানখিনি যি কাম কৰিব লাগে সেইবোৰ কামটো হাতত দাঙি ধৰিছিলে পিছতে চৰকাৰ বা তেখেতৰ এক্টিভিটিটো গম পাই পেলাই বহুতে সন্মান দিলে কিন্তু প্ৰথম অৱস্থাত তেখেতে বহুত যুঁজিছে বহুত চেলেঞ্জিং আছিলে তেখেতৰ ৰোল আৰু তেখেতৰ সেই কামবিলাক তেখেতৰ সেই এক্টিভিটিছবিলাক মানে জানি শুনি পেলাই যেতিয়া লিখিলোঁ আমিও বহুত ইনস্পায়াৰ্ড হৈছোঁ আৰু তেখেতৰ সেই মানে অভিজ্ঞতা তেখেতে কাম কৰাৰ যি অভিজ্ঞতাটো লৈ পেলাই কোনোদিন মানে আমি কোনোদিন এইটো নেৰিম এইটো সদায় তেখেতৰ দেখুওৱা ৰাস্তাৰ ফালে আমি সদায় গৈ থাকিম মানে হ'লেও একলা চলৰে তেখেতৰ গান আছিলে গীত আছিলে সেই গীতটো গায়ে তেখেতে সমাজত বহুতখিনি মানে ভাল কাম কৰি গ'লে সমাজক চকু ৰাস্তা দেখুৱাই গ'লে চকুটো খুলি মেলি দিলে ইমানখিনি কৈ তেখেতৰ নামত আকৌ এবাৰ শ্ৰদ্ধাঞ্জলি মানে অৰ্পণ কৰি পেলাই ওম শান্তি কৈছোঁ ধন্যবাদ गोजोनथाव खौरां नोंथांमोननि थाखाय मोनसे गोजोनथाव खौरां लानानै फैदों अदालगुरि जिल्लानि सिङाव थानाय डिमाकुसि नोगोराव नोंथांमोननि थाखाय अरदाब दा बड' किटचेन मुंनि गंसे गोदान हटेला गोजोनथाव खौरां लानानै फैदों नोंथांमोना बे अरदाब दा बड' किटचेन हटेलाव साहा कफि आइसक्रिम फास्ट फुड आखाइजों बानायनाय ग्रीन टी न'आव बानायनाय आसार गाइखेरनि एन्थाब आरो ओंखामजों जेरै अमा दाउ बोरमा साम' खुसिया अमा गोरान नाफाम बायदिसिना बर'नि ओंख्रिखौ बे अरदाब दा बड' किटचेन हटेलाव जानो हागोन अरदाब दा बड' किटचेन हटेला डिमाकुसि सेन्ट्रेल बेंकनि खोलाहा बरुवा रेडिअ मबाइल गलाजों नांजाबनाय सोरबाफोर अरदाब दा बड' किटचेन हटेलाव बायदिसिना जामुं आदार जानो थाखाय सिगांग्रो अर्डार हरनोब्ला नैबे 8135967290 जामबुं नाम्बाराव कल खालामनानै बुकिं खालामहरनो हागोन गोजोनथाव खौरां अरदाब दा बड' किटचेन हटेलाव गोबां न'आव बानायनाय मोजां जाग्रा आदारखौ मोननो हागोन